নগাঁৱত ঘৰুৱা শিক্ষয়িত্ৰীক যৌন আতিশয্য চলোৱাৰ অভিযোগ নগাঁও টাউন তেলিয়া গাঁৱৰ শিৰোমণি শইকীয়া নামৰ লোকজনৰ বিৰুদ্ধে যৌন আতিশয্য চলোৱা অভিযোগ শিক্ষয়িত্ৰীগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ অপকৰ্ম কৰাৰ চেষ্টা শিৰোমণি শইকীয়াৰ শিক্ষয়িত্ৰীগৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় লোক উপস্থিত হৈ উত্তম মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে ধৃত শিৰোমণিক যোৱা দুমাহ ধৰি ঘৰুৱা শিক্ষয়িত্ৰী হিচাপে পঢ়াই আছিল শিৰোমণিৰ পুত্ৰক ইয়াৰ পাছতে শিক্ষয়িত্ৰীগৰাকীয়ে নগাঁও সদৰ আৰক্ষীৰ কাষ চাপিছিল যদিও বৰ্তমানে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে মই তেওঁলোকৰ ঘৰত যোৱাকালি দুমাহ সম্পূৰ্ণ হৈছে মই তাত টিউচন কৰোঁ তেওঁলোকৰ সৰু ল'ৰাটোক সেই আজি মানে এনে ওচৰতে মানে ৰাস আৰু ভাওনা হৈ আছে বা মানে নাছিলে বা অসুৰ লৈছে ভাওনাখনত তাৰপিছত মোৰ 4টা বা 5টালৈ টিউচন আছিলে টিউচন শেষ হৈছে পোৱালটো মানে দৌৰি গৈ পেলাই মোবাইলটো আনিব গ'লে আগফালে সিহঁতৰ দোকান আছে মই অকলে বহি আছোঁ তেওঁ সোমাই আহিছে মই পোৱালটোৰ হোমৱৰ্কটো লিখি আছোঁ সোমাই আহি পেলাই মই প্ৰথমতে মানে এনেকৈ পিঠিত মই চকীখনত বহি আছোঁ এনেকৈ পিঠিত প্ৰথমতে এনেকৈ হাত ফুৰালে তাৰপিছত ডিঙিৰ পৰা এনেকৈ গাললৈকে হাত ফুৰাই মানে মুখত আহি পেলাই এনেকৈ এইখিনি আহি পেলাই মানে চুমা খাইছে তাৰপিছত এনেকৈ পিছফালে মানে বেয়া জেগাটো হাত দিয়াৰ লগে লগে মই এনেকৈ ধাক্কা মাৰি ওলাই বাহিৰলৈ গুচি আহিলোঁ যে তাৰপিছত তেতিয়া মোক মানে সেই মোক টিউচনৰ ফিজ পাবলগীয়া আছিল যোৱাকালি তো মানে পইচাটো দি পেলাই কৈছে বেয়া নাপাবা নিজৰ বুলিহে মৰম কৰিছিলোঁ সেইখিনিয়ে তেওঁৰ নামটো কি আছিলে শিৰোমণি শইকীয়া ঘৰ ক'ত আছিলে টাউন তেলিয়া গাঁও হয় তেওঁলোকৰ ঘৰত কোনো নাছিলে হয় মই এজাহাৰ দিছোঁ এখন সদৰ থানাত আজি নিজৰ হাত খৰচ উলিয়াবৰ কাৰণে মই তেওঁলোকৰ ঘৰত টিউচন কৰিব গৈছিলোঁ তাতে যদি আমি যদি নাৰীসকল যদি সুৰক্ষিতই নহয় আমি কেনেকৈ আগবাঢ়ি যাম আমাৰ আগবাঢ়ি যাবলৈতো কিবা এটা ৰাস্তা লাগিব আজি মইতো বেয়া কাম কৰিব যোৱা নাই ভাল কাম কৰিবলৈ গৈ পেলাই যদি এইখিনি হয় তেতিয়াহ'লে কোনজনী ছোৱালী আজি যুগত সুৰক্ষিত যাতে আমাক সুৰক্ষা প্ৰদান কৰে এয়া যাতে তেওঁ যাতে বাচি নাযায় এনেকুৱা কেছবিলাক যাতে তেওঁলোকে বাচি যাব নিদিয়ে তেতিয়াহে আমাৰ ছোৱালী সুৰক্ষিত হ'ব চি এম ছাৰৰ পৰা আমি সহায় বিচাৰিছোঁ যাতে তেওঁ এই কেছটো ভালকৈ চাই আৰু যাতে এনেকুৱা যাতে বেলেগ ছোৱালীৰ লগত নহয় আজি মই বাচি আহিছোঁ কাইলৈ বেলেগ এজনী ছোৱালী বাচি নাহিবও পাৰে গতিকে তেওঁ যাতে ভালকৈ চাই আৰু মোক ন্যায় লাগে নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট সুহানা লাইভ